আমি সকলোৱে গম পাইছোঁৱেই 21 জুন তাৰিখে সূৰ্যগ্ৰহণ হ'ব। সূৰ্যগ্ৰহণ হৈছে এটা কস্মিক ইভেণ্ট, যাক আমি ৰিং অফ ফায়াৰ বুলি ক'ব পাৰোঁ। সূৰ্যগ্ৰহণ যিটো সময় যদি চাওঁ আমি এবাৰ 9:15 পৰা 3:04 হ'ব আৰু ইয়াৰ প্ৰভাৱ বেছিকৈ হ'ব 12:10 পৰা। সূৰ্যগ্ৰহণ কি কৰিব পায় নাপায় এইবিলাক জনাৰ আগতে আমি সূৰ্যগ্ৰহণ মানেনো কি বা ছ'লাৰ ইক্লিপছ মানেনো কি জানি লওঁ। ছ'লাৰ ইক্লিপছ যিটো ছ'ল ৱৰ্ড, যিটো ছ'লাৰ ৱৰ্ড, সেইটো আহিছে এটা লেটিন ৱৰ্ড ছ'লৰ পৰা, SOL ছ'ল, যাৰ অৰ্থ ছান বা ছ'ল, আমাৰ আত্মা, SOL ছ'ল বা আত্মাৰ লগত ৰিলেটেড। এতিয়া যদি আমি চাওঁ যে সূৰ্যগ্ৰহণ মানে কি ভালকৈ বুজিবলৈ যদি যাওঁ, তেতিয়া আমি আমাৰ সেই বন্ধুজনৰ কথা ভাবিব লাগিব, যিজন মানুহে দুজন মানুহৰ মাজত যেতিয়া আমি ফটো মাৰি থাকোঁ, তেতিয়া ফটো বম্বাৰ হৈ মাজতে সোমাই দিয়ে যাতে ফটোখন বেয়া হয়। তাৰমানে এইটো যে যেতিয়া আমাৰ কি হ'ব, সূৰ্যগ্ৰহণ হ'ব, তেতিয়া সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেটা ষ্ট্ৰেইট লাইনত থাকে আৰু সেইটো সময়ত চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত আহে, যাৰ ফলত চন্দ্ৰৰ পৰা অহা পোহৰখিনি পৃথিৱীত আহি পৰিবহি নোৱাৰে। সেইটো সময়ত খুব হয় আমাৰ পৃথিৱীত অন্ধকাৰ বা ডাৰ্ক হৈ থাকে। তো এইটো কোৱা হয় সূৰ্যগ্ৰহণ। এতিয়া বহুতে কয় যে সূৰ্যগ্ৰহণত আমি খালী চকুৰে চাব নালাগে, খাব নালাগে। আচলতে কথাটো কি যে সেইটো সময়ত আমাৰ কি হয় যে এতিয়া কেতিয়াবা আপোনাৰ এনেকুৱা ফিল হয়নে যে যেতিয়া আপোনাৰ কাৰেণ্টটো নাই, খুব আন্ধাৰত আপুনি আছে, আন্ধাৰত থাকোঁতে পটকৈ লাইটটো জ্বলি গ'ল, আপোনাৰ চকুটোত কেনেকুৱা ফিল কৰে, খুব বেছি চকুটো চাট মাৰি ধৰাৰ দৰে কষ্ট অনুভৱ কৰে। ঠিক তেনেকৈ যিটো সময়ত আমাৰ এইটো গম পাইছোঁৱে যে আমি মুনটো মাজত আছে, যেতিয়া মুনটো যাবগৈ, চন্দ্ৰটো যেতিয়া আঁতৰি যাব, সেইটো সময়ত আমাৰ চকুৰ ৰেটিনাটোত বহুত বেয়াকৈ হাৰ্ম হ'ব পাৰে, যাৰ ফলত আমাৰ ব্লাইণ্ডনেছ বা অন্ধতাৰ সমস্যা হ'ব পাৰে। তো সেইকাৰণে আগৰ দিনৰ মানুহে কৈছিল যে খালী চকুৰে আমি চাব নালাগে বা ওলাই যাব নালাগে, যিটো একেবাৰে সত্য হয়। আৰু সেইটো সময়ত কি আছিল যে আগৰ দিনত আমাৰ গাড়ী, ঘোঁৰা গাড়ী, গৰু গাড়ী এইবিলাক আছিল আমাৰ যাতায়াতৰ ব্যৱস্থা, মোড অফ ট্ৰান্সপৰ্টেশ্যন। এতিয়াতো তেনেকুৱা নহয় বাৰু, তথাপিও আমি সেইটো সময়ত আমাৰ চশমাও ওলোৱা নাছিল, আমাৰ চকুটো ঢাকিব পৰা, চকু প্ৰটেকশ্যন দিব পৰা একো ওলোৱা নাছিল। আৰু সেই সময়ত এটা আল্ট্ৰা ভায়লেট ৰেজ ওলায়, যিটো আমাৰ কাৰণে বহুত হাৰ্মফুল, আমি সকলোৱে জানো। আৰু মানুহে সেইটো সময়ত কি কৰিছিল, বাহিৰতে খানা বনাইছিল, তেওঁলোকৰ কিটচেনবিলাক বাহিৰতে আছিল, যিটো সময় সূৰ্যৰ পোহৰ যিহেতু আহি পৰেহি তাতে আহি পিনে, তেওঁলোকে ভাবিছিল যে সেই সূৰ্যৰ ওপৰত জাৰ্মছবিলাক মৰে। কিন্তু সেইদিনাখন তেওঁলোকে মানে ৰন্ধা বঢ়া নকৰিছিল, তেওঁলোকে গম পাইছিল আৰু যে এইবিলাক এনেকুৱা ধৰণৰ এটা ঘটনা হয়, কিন্তু তেওঁলোকে ইমান চাইণ্টিফিক সেইটো ভবা নাছিল। কিন্তু এতিয়াতো সময়টো সলনি হৈছে, এতিয়া সকলোবিলাক সুবিধা হ'ল, খানা বনালেও আমি সূৰ্যৰ ৰশ্মি আজিকালি ঘৰৰ ভিতৰতে মানুহৰ নপৰে, তো ক'ত এই খানা বনাব বাহিৰত, তেনেকুৱা নিচিনা কথা হ'ল। যিটো আমাৰ সূৰ্যৰ ৰশ্মি আহে সেইটো সময়ত আমাৰ খাদ্যৰ যিটো পটেঞ্চি থাকে, সেই পটেঞ্চিটো বেয়াকৈ প্ৰভাৱ পেলায়। এইটো নহয় যে আপুনি সেইদিনা বনোৱা খাদ্য খালে পাছদিনাখন বমি কৰি দিব, এইটো কথা নহয়। সেইকাৰণে আগৰ দিনৰ মানুহে কৈছিল যে সেইটো আমি ঢাকি থাকিব লাগে খাদ্যবিলাক বনালে তাত তুলসীৰ পাত দিব লাগে, যিটো একেবাৰে শুদ্ধ। তুলসীৰ পাতত আমি কি থাকে সকলোৱে জানোৱেই, এটা জাৰ্মছ প্ৰতিৰোধক যিটো ক্ষমতা সেইটো থাকে, তো সেইকাৰণে এইবিলাক কোৱা হয়। তো এতিয়া যদি আমি চাওঁ যে আমি কি কৰিব লাগে এইটো সময়ত আচলতে আমি শুই থাকিব নালাগে। যিটো সময়ত অলৰেডি আমাৰ ছানটো শুই আছে, ছানটো ডাৰ্কনেছত আছে, আন্ধাৰত আছে, মুনে ঢাকি আছে, সেইটো সময়ত যদি আমাৰ চ'লটোকো আমি আন্ধাৰত ৰাখোঁ, আমি শুই থাকোঁ, আমাৰ নিগেটিভিটিখিনি জাগি উঠিব। তো সেইকাৰণে আমি এইটো সময়ত কিবা শুব নালাগে। এইটো সময়ত আমি ধৰি লওক কোনোবা মন্ত্ৰ মাতিব লাগে ভাল, আপুনি যি মন্ত্ৰ আপোনাৰ লগত কানেক্ট কৰিব পাৰে, যোনজন ভগৱানক আপুনি মানে, চেণ্টিং কৰক, ভগৱানৰ নাম লওক, মেডিটেশ্যন কৰক, য়োগা কৰক, তাৰপাছত আপুনি কাৰোবাক ডনেশ্যনো কৰিব পাৰে। যদি এইবিলাক কাম কৰি পানী বা এনেকুৱা বস্তুবিলাক, খাদ্যবিলাক খাব নালাগে, যিটো কৈছোৱেই। তো যদি আপুনি চ'লটো প্ৰটেক্ট কৰে, ঠিক তেনেকৈ কৰি আপুনি অলৰেডি কৈছোৱেই ছানটো শুই আছে, কিন্তু আপুনিও যদি চ'লটোকো শুৱাই ৰাখে, ডাৰ্কনেছত ৰাখে, তেতিয়াহ'লে কিবা আপোনাৰ এনাৰ্জিবিলাক বেয়া হ'ব, নিগেটিভ এনাৰ্জি আহিব। সেইকাৰণে যদি আপুনি চেণ্টিং কৰে, ডনেশ্যন কৰে, য়োগা কৰে, মেডিটেশ্যন কৰে, ভগৱানৰ নাম লৈ থাকে, শুই নাথাকে, তেতিয়া আপোনাৰ যিবিলাক পজিটিভ এনাৰ্জি, সেই পজিটিভ এনাৰ্জিবিলাক গেইন হ'ব। লগতে কৈছে আপুনি আমাৰ ইউনিভাৰ্চৰ, আমি জানোৱেই যে আমি ইউনিভাৰ্চৰ গেলেক্সি, আমি ইয়াৰ এটা ভেলু নাই, আমাৰ কাৰণে ইয়াত কোনো ভেলুৱেই নাই, যদি মাতৃৰ সমানো আমাৰ একো মূল্য নাই। আমি কিবা এটা ভবা নহবাক এইক লৈ কোনো ধৰণৰ পৃথিৱীখনত প্ৰভাৱ নপৰে, পৃথিৱীখন চলিয়ে থাকিব। যেনেকৈ কবিয়ে কৈছে, তুমি মৰিলেও ৰাতি আন্ধাৰ হ'ব, তেনেকুৱা ধৰণৰ, যে ইয়াত আমাৰ একোৱেই ৰোল নাই, যে আমি ভবা, আমি কৰা নকৰাক লৈ একোৱেই ধৰণৰ প্ৰব্লেম নাই ইয়াতে। সূৰ্য ওলাবই, সূৰ্য মাৰ যাবই, এইবিলাক কোনো কথা নাই। তো সেইকাৰণে যদি আপুনি ভাবিছে যে আপোনাৰ এইবিলাক আমি কৰোঁ, এইবিলাকে যাতে আমাৰ পজিটিভ এনাৰ্জিবিলাক যদি ভালকৈ ৰাখিব পাৰে, তেতিয়াহ'লে এইবিলাক কৰাতনো আপোনাৰ আপত্তি কি। তো সূৰ্যৰ ৰশ্মিয়ে কি কৰে, যেতিয়া সেইটো সময়ত যেতিয়া আমাৰ ছ'লাৰ ইক্লিপছ হয়, যিটো সময়ত আমাৰ সূৰ্যগ্ৰহণ হয়, সেইটো সময়ত যিটো আমাৰ মেটাবলিক ৰেট সেইটো অপাৰেট হয়, আৰু যাৰ ফলত আমাৰ নিগেটিভ এনাৰ্জিবিলাক আহি যায়। তো সেইকাৰণে আমি নিগেটিভ এনাৰ্জিৰ পৰা বাচিব লাগিব কাৰণে এইবিলাক কাম কৰাটো আমাৰ অত্যন্ত প্ৰয়োজন। আমি খাব নালাগে বাহিৰৰ বস্তু, পানীবিলাক ঢাকি থোৱা হ'ব লাগে, বাহিৰৰ বস্তুবিলাকো খাব নালাগে। যদি আপোনাৰ অত্যন্তই ক'ৰবাত যাবলগীয়া আছে,
আপুনি এইটো নহয় যে আপুনি নাযাব, আপুনি যাওক, কিন্তু প্ৰটেকশ্যন ল'ব। আপোনাৰ চকুকেইটা যাতে ঢাকি ৰাখে, আপুনি যাতে বাহিৰৰ খানা নাখায়, বাহিৰৰ পানী নাখায়। তো এইবিলাক যদি প্ৰটেকশ্যন লৈ আপুনি যায় তেতিয়াহ'লে একো নাই, এইখিনি কৰিব পাৰে। যদি আপোনাৰ কিবা এদিনৰ কাৰণে, যদি আপোনাৰ নিজৰ ভালৰ কাৰণে আপুনি যদি ভগৱানৰ নাম লৈছে, পজিটিভ হৈছে, আপুনি এদিনৰ কাৰণে অলপ সময় খোৱাটো এৰিছে, যদি আপোনাৰ সেইবিলাক কোনোবা নিডি এজনক যাৰ খুব প্ৰয়োজন হৈ আছে তেনেকুৱা মানুহক দিছে, কাৰোবাৰ পেটৰ ভোক মৰিছে আপোনাৰ কাৰণে, এইটো সময়ত তাতে গম পাইছে কিমান এটা বেয়া অৱস্থা হৈ আছে, কাৰোবাৰ যদি আপোনাৰ কাৰণে সহায় হৈছে তেতিয়া আপোনাৰ কাৰণে এটা পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰিব, আপুনি পজিটিভ এনাৰ্জি পাব। সেইকাৰণে আপুনি কি হয় এইটো সময়ত শুই নাথাকিব, আপোনাৰ যাতে নিগেটিভ এনাৰ্জিবিলাক জাগ্ৰত নহয়, পজিটিভ এনাৰ্জিবিলাক জাগ্ৰত কৰিবৰ কাৰণে আপুনি মেডিটেশ্যন কৰক, আপুনি য়োগা কৰক, আপুনি চেণ্টিং কৰক, ভগৱানৰ নাম লওক, ডনেশ্যন কৰক, পাৰিলে এইবিলাক কৰিলে আপোনাৰ ভাল হ'ব। পজিটিভিটি এটা ক্ৰিয়েট কৰিব লাগে আচলতে, এইটো নহয় যে আমি এইটো কৰিবই লাগিব, যদি পাৰিছে তেতিয়াহ'লে আপুনি কৰিব। এইখিনি আছিল সূৰ্য গ্ৰহণৰ বিষয়ে।